ৰাতিপুৱা উঠি কফি কাপ খাই কেনেকুৱা মজা লাগিছে বুজাব নোৱাৰিছো ওয়েলকাম টু মাই চ্যানেল সো বিটুপন সৈকিয়া জীৱনত প্ৰথমবাৰ জ্বলন কি হয় ফিলিংছটো তুমি দিছিলা জানানে মানে কি হ'ল কেছটো যেতিয়া মই প্ৰথম ইউটিউব চেনেল খুলিছিলো মানে কি আৰু মানুহ এজনে দোকান যেতিয়া দিবলৈ যায় মাৰ্কেটত সেম দোকান কাৰ আছে চাই লয় ন সো সেম থিং মানে ময়ো মানে ইউটিউবত পুৰা সাৰ্চ কৰি চালো মানে আসামিজ ইউটিউব চেনেল কোনে কেনেকৈ কৰি আছে কি কৰি আছে সব বিচাৰিলো মানে মই ভাবিলো যে মই যেটো ক্যাটাগৰীত ভৰি দিম বুলি ভাবিছো সেই ক্যাটাগৰীটোত আছে নে নাই মানুহ তাৰ পিছত বিচাৰি মই তোমাৰ চেনেলটো পালো তুমি ঋষিকেশ গলা তাকো স্কুটি লৈ কি এডভেঞ্চাৰ তাৰ ওপৰত তুমি বাঞ্জি জাম্পিং কৰিলা মই বলো যেতিয়া ভিডিওটো দেখিলো তেৰি কৰিয়ে দিলে কি নতুন কৰা যায় বাৰু জ্বলন তেতিয়াৰ পৰা এনেকুৱা জ্বলিছো নহয় মই কেনেকৈ বুজাম বাৰু কিন্তু যাৰ যেটো বস্তু কোৱালিটি হয় হেতুটো হলাগিব লাগিবই হয় নাই বাৰু সো মই তোমাৰ হেতু বস্তু খুব এপ্ৰিচিয়েট কৰিছো আৰু লাইক যেটো তোমাৰ মানে স্পিৰিট ন হেতু ভাল লাগিছে চাই পিনি আৰু মই বিচাৰো তেনেকুৱা স্পিৰিটৰ ভিডিও মানে তেনেকুৱা এডভেঞ্চাৰৰ ভিডিও তুমি আপলোড কৰি গৈ থকা বুলি বাৰু ৰাইজসকললৈ এতিয়া কথা পাতো মই ৰাইজসকলৰ লগত কথা পাতো এতিয়া কি হৈ আছে বাৰু ভিডিওটো অকণ আগতে ক্লিপ এটা দেখিলে ক্লিপটো কি হয় বাৰু ক্লিপটো বি ৰোল বুলি কোৱা হয় ইয়েস বি ৰোল এই এনেকুৱা ধৰণৰ সৰু ক্লিপ মানে ইংলিশ চেনেল বিলাকত বা হিন্দী কিছুমান চেনেলত মানে ইংলিশ চেনেল বহুত আছে মানে পিটাৰ মেকনিন আৰু বহুত চেনেল আছে যে মই পিটাৰ মেকনিনক মানে ফলো কৰো দ্যাটস ওয়াই মানে মই পিটাৰ মেকনিনৰ নাম ললো সো তেনেকুৱা চেনেল বহুত আছে য'ত বি ৰোল দেখুৱায় বি ৰোল হয় কি সিম্পল কে ক'বলৈ গ'লে বহুত এটা ষ্টৰী মানে স্মল ষ্টৰী যেনেকৈ কফি বনোৱাটো মোৰ এটা ষ্টৰী আছিলে যে স্মল ষ্টৰী এটা ধুনীয়া সৰু ক্লিপত ধুনীয়া ৱেট যদি দেখুৱাব পাৰে যোনে যিমান ধুনীয়া ৱেট দেখুৱাব পাৰে মানে হেতু বি ৰোল বুলি কয় একদম সিম্পল ভাষাত বুজাই দিছো আপোনালোকক সো বিটুপনে সেই চ্যালেঞ্জটো দিছিলে আমাৰ নরমাল মানুহবিলাকক ইয়াৰ আগতে ডিম্পু বৰুৱা কিবা কিবি হিহতে মিলি গুটেখিনি এটা ধুনীয়া সৰু বিৰল বনাইছিলে চ্যালেঞ্জটো হিহতে নিজৰ মাজতে কৰিছিলে তাৰ পিছত বিটুপনে 18 তাৰিখৰ আগত মানে আমালে নরমাল মানুহবিলাকলে চ্যালেঞ্জটো দিলে যে কোনে কি ধুনীয়াকৈ বনাব পাৰে কেনেকুৱা ধৰণৰ বিৰল বনাব পাৰে যে নিজৰ চেনেলত আপলোড কৰি তেখেতক বিটুপনক লিংকটো পঠিয়াবলে সো ময়ো আপলোড কৰিলো মই এটা লিংকটো পঠিয়ালো বিটুপনলে পঠিয়ালো মানে পঠিয়াম এতিয়া আপলোডটো হৈ আছে ন সাগে হোৱাটএভাৰ মানে পঠিয়াইছো আৰু মানে এতিয়া চাও বিটুপনে কেনেকৈ ৰিয়েক্ট কৰে বস্তুটোলে বাৰু এটা কথা ক'বলৈ আছে এই ভিডিওটোৰ জৰিয়তে যিহেতুকে বিৰলৰ কথা ওলালে বিৰল হয় মানে এটা কমপ্লেক্স ভিডিও হয় মানে কমপ্লেক্স মানে টান হয় খুব বস্তুটো বনাবলৈ খুব টান হয় মানে কিহৰ কাৰণে কাৰণ এটা ক্লিপৰ পিছত আন এটা ক্লিপ ভাবিব লাগে মানে কেনেকৈ ইটো ক্লিপৰ পিছত হিটো ক্লিপ জয়েন কৰে মোৰো পাৰফেক্ট হোৱা নাই এতিয়ালৈকে বিৰল বনোৱা ইমান ইজি নহয় মানে যিমানকে মানুহে বিৰল কৈ থাকে নে নিজৰ ক্লিপবিলাকক বিৰল বুলি ক্লেম কৰে বাট ষ্টিল মানে বিৰল তেনেকুৱা মানে ইমান প্ৰ লেভেলৰ বিৰল মানে কোনেও কৰা নাই আজিলৈকে মই দেখা নাই একচুৱেলি কৰিছে যদিও কৰিছে অসমীয়া চেনেলত মই দেখা নাই ক'বলৈ গ'লে কিন্তু বহুতে ট্ৰাই কৰি আছে আৰু সেই বস্তুটো মই বিচাৰো মানে লাইক যদি সেই ট্ৰাইটো যদি কৰি থাকে মানে কম্পিটিশ্যন টাইপ এটা হৈ থাকে মানে আৰু কম্পিটিশ্যনটো জৰুৰী হয় কম্পিটিশ্যন থাকিলে কোৱালিটি আপগ্ৰেড হয় এতিয়া সাগে যদি যাৰ বিৰল কৰিবলৈ মন মানে যদি মোৰ বিৰলটো দেখে তেতিয়া সাগে হিহতে যদি মুটকে অকমান কমকে কৰি আছে মানে তো হিহতৰ এটা জিদ এটা আহি যায় যে ভাল কৰিব লাগে এই জিদটো কিন্তু বেয়া নহয় আকৌ দেই ভাল জিদ হয় এইটো বস্তু তাতকে ভালকে মই বনাব লাগে মানে আৰু এই কম্পিটিশ্যনটো যেতিয়া আহিব তেতিয়া ইউটিউব চেনেল আমাৰ আসামিজ ইউটিউব চেনেলবিলাক গ্ৰোথ হ'ব মানে নহ'লে য'ত আছো আমি তাতেই থাকিম মানে এতিয়া এটা কথা মই জাষ্ট আপোনালোকক কওঁ আমাৰ অসমীয়া চেনেলকেইটা বাৰু কিমানজনে ৰিসপেক্ট দি চাই বাৰু আপোনালোক অডিয়েন্সবিলাক আছা যে কিমানে আমাৰ লাইক অসমীয়া ইউটিউবাৰ্ছবিলাকক একদম ৰিসপেক্টৰ চকুৰে চাই মানে সাবস্ক্ৰাইবাৰৰ কাৰ কিমান বেছি সাবস্ক্ৰাইবাৰ আছে হেতু নহয় কম সাবস্ক্ৰাইবাৰ থাকিলেও ল'ৰাটোৱে ভিডিঅ' বনাইছে দেই ছোৱালীজনী ভিডিঅ' বনাইছে দেই সেই ফিলিংছটো আহে নেকি আপোনালোকৰ বহুত কম আহে যেন পাওঁ মই ৰাইট আৰু হেতু কিহৰ কাৰণে হয় জানেনে বিকজ গ্লোবেলাইজ হৈছে গুটেখিনি আপোনালোকে ঘৰত বহি আমাৰ অসমীয়া ভিডিঅ' চাব পাৰে ইংলিশ ভিডিঅ' চাব পাৰে যেতিয়া ভিডিঅ' এটা সেম প্লেটফৰ্মত আপোনাৰ ইংলিশ ভিডিঅ' এটা চলি আছে ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে দেখুৱাইছে বস্তুখিনি আমি অসমীয়াবোৰে তেনেকৈ দেখুৱাব পৰা নাই সো আপোনালোকৰ ন কম্পেৰিজনটো আহি যায় মানে এই কিনো ভিডিঅ' বনাই আছে হয় সো সেই বস্তুটোৱে আপগ্ৰেড কৰিবলৈ মই বিচাৰোঁ মানে কালাৰ গ্ৰেডিং হওক মানে ভিডিঅ'গ্ৰাফি হওক বি ৰোল হওক বহুতখিনি সাউণ্ড ইঞ্জিনিয়াৰিং হওক যদি বস্তু এটা বনাব বিচাৰোঁ ন বেষ্ট বনাব ট্ৰাই কৰিব লাগে
মোৰ বস্তুটো হৈছে হেতু সো মই বিটুপনক হেতু কাৰণে মোৰ ভাল লাগে যে হি ট্ৰাই কৰি মানে ভিডিঅ'বিলাক যেতিয়া প্ৰেজেন্ট কৰে ন হি বহুতখিনি ট্ৰাই কৰে সেই ভিডিঅ'টো লাইক অকণমান চিনেমেটিক টাচ দিবলৈ আৰু সেই ট্ৰাই যিটো কৰি আছে সেইটো গ্ৰেজুৱেলি তাৰ বাঢ়ি গৈ আছে মানে যিটো ট্ৰাই কৰি আছে মানে আগৰ প্ৰথম ভিডিঅ'বিলাকত অকণমান ট্ৰাই কৰিছিলে লাইক অকণমান কম আছিলে এতিয়াৰ ভিডিঅ'বিলাকত অকণমান বেছি হৈছে কেতিয়াবা বাৰু নাথাকে বিকজ ডে টু ডে লাইফত বাৰু চিনেমেটিক কি দেখুৱাব হয় নাই বাৰু কিন্তু ট্ৰেভেলিংবিলাকত সি যিমানখিনি পাৰে মানে নিজকে পুছ কৰি আছে চ' সেই বস্তুটো মোৰ ভাল লাগিছে আৰু মই বিচাৰোঁ গোটেইখিনি ইউটিউবাৰ্ছকেইটা আছে আমাৰ অসমীয়া সিহঁতি নিজৰ ভিডিঅ' যাৰ যিটো কেটেগৰী মানে যদি কোনোবাই ট্ৰেভেলিঙত গৈছে অকণমান পুছ কৰা যাতে চাই পিনি ন আমাক চাই পিনি যাতে মানুহবিলাকে ন অডিয়েঞ্চবিলাকে অকণমান ৰিছপেক্টৰ চকুৰে চাই যে বনাই আছে কম্পিটিশ্যন এটা দিব পাৰে যে লাইক কম্পেয়াৰ এটা কৰিব পাৰোঁ যে বাহিৰৰ ইউটিউব চেনেলকেইটাৰ নিচিনাকৈ আমাৰকেইটাও ট্ৰাই কৰি আছে চ' সেইটোৰ কাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মই চান্স পালোঁ কথাখিনি কৈ দিলোঁ মানে চ' বিটুপন তুমি বুজি পাইছা মই কি ক'বলৈ বিচাৰি আছোঁ চ' ভাল কামখিনি কৰি গৈ থাকা আৰু আশা কৰোঁ যিহেতুকে তোমাৰে মোৰে লাইক জাৰ্ণিটো অকণমান চিধা মানে কি ছেইম ৰাস্তাতে গৈ আছে চ' কেতিয়াবা একেলগে মিলি ভিডিঅ' চিডিঅ' বনোৱাৰ কথা ভাবিম নে কি কোৱা যদি তুমি বিচাৰা এটা মইতো বিচাৰোঁ বাৰু যদি কেতিয়াবা দিল্লীও আহা বা তেনেকুৱা যদি বাহিৰৰ দিল্লীৰ ওচৰে পাজৰে যদি প্লেন থাকে কণ্টেক্ট কৰিবা একেলগে কৰিম ভিডিঅ' চিডিঅ' নে কিনো চ' ইমানটো আছিলে ব্লগটো কেনেকুৱা পালে বি ৰোলটো ৰাইজ জনাব নিশ্চয় আৰু বিটুপন থেংক ইউ এই চান্সটো দিয়াৰ কাৰণে যে মানুহবিলাকক অকণমান তুমি ওপৰ উঠাই দিছা যে জোচটো আনিছা যে বি ৰোল য়েছ আমিও বি ৰোল দিব পাৰোঁ হয় নাই চ' সেইটো কাৰণে থেংক ইউ বাই বাই